মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পুনৰ বুক কণ্টেইনলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ 6ষ্ঠ শ্ৰেণীৰ আমাৰ বিজ্ঞান কিতাপখনৰ 7মটি পাঠ। এই পাঠটিৰ নাম হৈছে বতৰ আৰু জলবায়ু। আজি আমি এই পাঠটোত থকা সমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি চাই যাবা দেই। আৰু লগতে ইয়াৰ আগৰ পাঠকেইটাৰ ভিডিঅ' মই মোৰ প্লেলিষ্টত দিয়া আছে, তোমালোকে তাতেই চাই ল'ব পাৰিবা। এতিয়া চাওঁচোন আহা এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ। 1 নম্বৰৰ এই প্ৰশ্নটো দিছে বতৰ কাক বোলে। ইয়াৰ উত্তৰ হ'ব বায়ুমণ্ডলৰ উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদিয়ে কোনো এখন ঠাইৰ বায়ুমণ্ডলত দৈনন্দিন যি অৱস্থাৰ সৃষ্টি কৰে তাকে সেই ঠাইখনৰ বতৰ বুলি কোৱা হয়। বি প্ৰশ্নটো আছে জলবায়ু কাক বোলে। ইয়াৰ উত্তৰ হ'ব কোনো এখন ঠাইৰ 25-30 বছৰ বা ততোধিক কালৰ গড় মানেই হৈছে সেই ঠাইৰ জলবায়ু। চি প্ৰশ্নটো দিছে বতৰৰ 3টা কাৰকৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব বতৰৰ 3টা কাৰক হ'ল উষ্ণতা, আৰ্দ্ৰতা আৰু বৰষুণৰ পৰিমাণ। ডি প্ৰশ্নটো দিছে জলবায়ুৰ ভিত্তিত অসমত বছৰটোক কেইটা ঋতুত ভাগ কৰিব পাৰি আৰু সেইকেইটা কি কি? ইয়াৰ উত্তৰ হ'ব জলবায়ুৰ ভিত্তিত 4টা ঋতুত ভাগ কৰিব পাৰি আৰু সেইকেইটা হৈছে গ্ৰীষ্ম, বৰ্ষা, শৰৎ আৰু শীত। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্ন। 2 নম্বৰ দিছে বতৰ আৰু জলবায়ুৰ পাৰ্থক্য লিখা। বতৰ হ্ৰস্বম্যাদী পৰিঘটনা আৰু আনহাতে জলবায়ু হৈছে দীৰ্ঘম্যাদী পৰিঘটনা। 2 নম্বৰতে হ'ব বতৰ সঘনাই সলনি হয়, জলবায়ু সঘনাই সলনি নহয়। 3 নম্বৰতে লিখিব পাৰিবা বতৰ সৰু এলেকাৰ বাবে নিৰ্ধাৰণ কৰা হয় আৰু জলবায়ু বৃহৎ এলেকাৰ বাবে নিৰ্ধাৰণ কৰা হয়। তোমালোকে এনেদৰে পাৰ্থক্যটো লিখোঁতে 2টা ভাগ কৰি ল'বা আৰু এইদৰে লিখিবলৈ চেষ্টা কৰিবা। 3 নম্বৰ প্ৰশ্নটো দিছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো দিছে পৃথিৱীৰ নাতিশীতোষ্ণ অঞ্চল ক'ত অৱস্থিত? ইয়াৰ অপশ্যনকেইটা আছে উত্তৰ মেৰু, দক্ষিণ মেৰু, বিষুৱীয় আৰু বিষুৱীয় অঞ্চলৰ ক্ৰমে উত্তৰ আৰু দক্ষিণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিষুৱীয় অঞ্চলৰ ক্ৰমে উত্তৰ আৰু দক্ষিণ। অৰ্থাৎ পৃথিৱীৰ নাতিশীতোষ্ণ অঞ্চলটো উত্তৰ আৰু দক্ষিণ 2টা দিশতে অৱস্থিত। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি আৰু সেয়েহে আমি ডিটোত গোল কৰিব লাগিব। এতিয়া চোৱা 2 নম্বৰটো। 2 নম্বৰটো দিছে কোনবিধ খাৰিফ শস্য? অপশ্যনকেইটাত আছে ধান, সৰিয়হ, আলু, ঘেঁহু। ইয়াৰ শুদ্ধটো হ'ব ধান। ধান এবিধ খাৰিফ শস্য। 4 নম্বৰ দিছে খালী ঠাই পূৰ কৰা। এই বাক্য শাৰী দিছে কোনো এটা অঞ্চলৰ দীৰ্ঘ সময়ৰ বতৰৰ গড় অৱস্থাক সেই অঞ্চলৰ ডেছ বোলে। ইয়াৰ খালী ঠাইত হ'ব কোনো এটা অঞ্চলৰ দীৰ্ঘ সময়ৰ বতৰৰ গড় অৱস্থাক সেই অঞ্চলৰ জলবায়ু বোলে। বি বাক্য শাৰী দিছে ডেছ মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। ইয়াৰ খালী ঠাইত হ'ব দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। এই পাঠটোত তোমালোকৰ প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ ইমানখিনি আছিলে। আজিলৈ ইয়াতে সামৰিছোঁ দেই। ধন্যবাদ।